হেল্ল' গাইজ, স্বাগতম জনাইছোঁ কিয়াকে গাঁৱলীয়া ল'ৰা ব্লগ চলৈ। চ' গাইজ, আজি আমি ৰাস্তা দি খোজকাঢ়ি যাই আছোঁ, তামিলনাডু ৰাস্তা দি খোজকাঢ়ি যাই আছোঁ। আপোনালোকে বহুত শুনি আছে, এটা মানুহ কাটি আছে, মাৰি আছে, এইবিলাক বেকাৰ ভুৱা বাতৰি। ত' আপোনালোকে বেকাৰ ভুল খাই আছে এইবিলাক শুনি কেনে। আমি আজি ৰাস্তা যাই আছোঁ, আপোনালোকক দেখুৱাম। তাতে ইমান একো নাই, ইয়াতে যিমান মানুহ কৈ আছে বা ভাবি আছে। আমি আপোনালোকে খোজকাঢ়ি আহিলোঁ বহুত ৰাস্তা, কিন্তু তামিলে বহুত দেখা হৈছে, কিন্তু আগত পোৱা নাই। চাওক, আগত বহুত তামিল আছে, আপোনালোকে দেখাইছোঁ, আপোনালোকে চাই থাকক। তামিল ইমান বেয়া নহয়। তো আমি ৰাস্তা ঘূৰি আছোঁ, বহুতখিনি যাম আগত লাগি। এইগিলা চাওক তামিল, আকো নকয়। আমি খোজকাঢ়ি যাই আছোঁ বাটেদি, 8:30 বাজে ৰাতি। চাওক, আমি বহুত দূৰলৈকে যাম। হয়, আজি অলপ খৰচাৰো ৰাস্তা আছে ৰাতি। মানুহে বহুত কৈ আছে মানে আৰু চাওক, বহুত তামিল এইগিলা। চ' আমি কাপোৰ কিনিব আহিছিলোঁ, কাপোৰ কিনিলোঁ, পাটনাৰ কাপোৰ কিনিলে এনে অলপ মানে বাজাৰ কৰিলোঁ। হয়, ভাবিলোঁ আৰু খোজকাঢ়ি আপোনালোকক দেখাওঁ। মানুহে বহুত কিবা কিবি কয়, মানে বহুত মানুহে কৈ আছে আৰু এতিয়া চাবা তুমি, বাপৰে বাপ, মানুহ কাটি আছে, মানুহ মাৰি আছে। একচুৱেলি এইগিলা বহুত পুৰণা ভিডিঅ', এইগিলা আপলোড কৰি আছে বেকাৰ আৰু এইগিলা মানে। আপোনালোকে সেই চাওক, আপোনালোকে চাওক, এইগিলা মানুহ আজি নাৰিকল খাই আছে। আজি মোৰ পাৰ্টনাৰ যাই আছে খোজকাঢ়ি, সেইগিলা আগত আছে মোৰ পাৰ্টনাৰ। আৰু এইগিলা গাড়ী ৰাস্তা ৰাতি হৈ গৈছে পুৰা, 8:30 বাজে। 8:30 ৰাতিটো গমেই পায় আপোনালোকে। চ' চাওক, আমি যাই থাকোঁ, থাকিম অলপ অলপকৈ। ভিডিঅ' বনোৱাৰ উদ্দেশ্য নাই মানে, এনে আৰু লাভ মানুহ কোৱা মতে আৰু আপোনালোকক দেখাওঁ। যিহেতু আমি ৰাস্তা ঘূৰি আছোঁ, চাওঁ কি হয়। এটা তামিল দেখা পালে আকৌ কোৱা নাই, নকয় আকৌ। বনাই দিলোঁ এটা বহুত ৰাস্তা আহি গ'ল খোজকাঢ়ি। কিবা কবি মানে সেই আৰু অলপ দেখুৱাম যাইছোঁ। মানুহ কৈ আছে, এটা কাটি আছে, মাৰি আছে। চাওঁ দেখছোঁ আমি চ' আমি ৰাস্তাটো পাৰ হওঁ, ৰাস্তাটো পাৰ হ'ব লাগিব। সেই KTM শ্বু আছে, লেফ্ট চাইডত যাব লাগিব। KTM ডিলাৰ চাই লওক। KTM চব হয়, চব। আমি আছোঁ বৰ্তমান এছাবাৰত, এছাবাৰ হয় না? এছাবাৰ হয় না? এছাবাৰ নামজাৰি কৰা জেগা হয়। এইগিলা সোধা তামিল, য'তেই তামিল মানে ৰাতিটো গমেই পায়। তামিলগিলা বহুত তাহাঁতৰ লোকেল জেগা হয় এইগিলা। আকৌ ভয় নাথাকে গাড়ীত, তাতে তামিল ইমান বেয়া মানুহ নহয়। তামিল বহুত ভাল, আমাৰ অসমতকৈ ভাষাটো কোনে ভাল হাই কাজিয়া নাই। চাই থাকৰ মতে খাই থাকে, নিজৰ মতে কাম কৰে, নিজৰ মতে খায়। আকৌ কোনো একো নকয়, সেনেকৈ চলে, নিজৰ মতে চলে। চাওক, ৰাস্তাৰ নাম পাৰ হৈ লওক। চাওক গাড়ী চাওক না, পুৰা একদম দেখাম, আপোনালোকে চাই থাকিব। একদম পুৰা একদম ফুল লাহে লাহে এইবিলাক হাত দেখাগে। চাওক, এইটো তামিলনাডুৰ মুখ্যমন্ত্ৰী। চাওক, খোজকাঢ়ি যাই আছোঁ, চাওঁ আজি কি হয়। আজি আপোনালোকক দেখাম সঁচা না মিছা, আপোনালোকে চাই থাকক। গুলি গুলি ঘূৰি আছোঁ। চ' গাইজ, চাব পাৰে আপোনালোকে বহুত মানুহ আছে, কিন্তু কায়ো কিন্তু আমাক আকো কৰা নাই আৰু মাতাও নাই। আমি বহুত খোজকাঢ়ি আহিলোঁ, আহোঁতে এইখিনি অলপ টান আন্ধাৰ জেগা, সেইকাৰণে আপোনালোকক দেখাই আছোঁ। আপোনালোক চাই থাকক। চ' চাওক, আমি টেম্পু দি যাব খুজিছিলোঁ ৰুমত, কিন্তু আমি ভিডিঅ'ৰ কাৰণে আপোনালোকক দেখাম কাৰণে খোজকাঢ়ি যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এই চাওক আমাৰ পাৰ্টনাৰগিলা, চাওক। এইটো আমাৰ ইমান ডাঙৰীয়া আমাৰ ৰুমৰ। চ' এইগিলা ফেক নিউজ, আপোনালোকে চিন্তা নকৰিব। চ' আপোনালোকে চাওক, আমি যাই থাকিম, দেখাই থাকিম। চাওক, তাতে একদল মানুহ, ইয়াতে একদম মানুহ, আকো নকয়। চাই থাকক। আজি ৰাতিটো ঘূৰিয়ে থাকিম না, অলপ স্কিপ নকৰোঁ। আমাৰ গেং, আমাৰ যিটো গেং, এই গেংটো দেখাই দিবা। আমাৰ গেংটোত
গাড়ীটো বঢ়িয়া যায় এইটো তামিলনাডু পোষ্টাৰ কাৰণ চাওক আপোনালোকে, এইটো তামিল আখৰ আছে, আপোনালোকে ভাবিব পাৰে আৰু ক'ৰবাত না ক'ৰবাত, কিন্তু আমি আছোঁ তামিলনাডু বৰ্তমান। চাওক তামিল আখৰ চাওক। কোনে ঘূৰি আহিছোঁ, আকৌ টেনশ্যন নাই, বিন্দাছ। তো এইগিলা মিছা কথা, ইমান মানে মানুহ বহুত এইগিলা পুৰণীয়া ভিডিঅ' এইগিলা ভাইৰেল কৰিছে। চ' আমি খোজকাঢ়ি যাই আছোঁ, কোনোবাই একো কোৱা নাই। বহুত মানুহ চাইছে আমাক খোজকাঢ়ি যোৱা, কিন্তু এতিয়ালৈকে কোনো একো কোৱা নাই। ইমৰান কা কিবা ক'বা? ইমৰান কা ৰখা কোৱা। আপোনালোকে এইগিলা বিশ্বাস নকৰিব, এনে ভুৱা বাতৰি। হয় হয়, এইটো চক থানা এটা, এইটো পুলিচৰ গাড়ী। অঁ চক ৰখি আছিল, পুলিচ আগত ৰখি আছিল, কিন্তু পুলিচে আগত কোৱা নাই। ময়ো দেখা নাছিলোঁ পুলিচ আছোঁ বুলি। চাওক মিঠাপান খাই আছোঁ না, সেইকাৰণে মাত শুনি অলপ বুজি আছে। ইমান কা কিবা ক'বা নেকি? কোৱা অলপ কিবা কিবি। পাণ খাই আছোঁ গাঁঠি লাগে। হয় নেকি? ধৰক ইয়াতে মানুহ চপ্পল বিক্ৰী কৰি আছে, আমি গাড়ী খোজকাঢ়ি যাই আছোঁ, আমি অসমৰ হয়, আমাক একো কোৱা নাই। কাৰণ এইগিলা মানুহ এইগিলা চব ভুৱা বাতৰি, এইগিলা ভুৱা। আপোনাক কিবা ক'ব? কথা লাইন মাৰি আছ? ঘৰত ঘৰত চৰি এনে হ'লো পাৰ হ'ব লাগে আমাৰ। ৰাস্তাটো উল্টা চাইড হৈছে আমাৰ, ৰাস্তাটো পাৰ হৈ লওঁ। অঁ ৰ'বা যাবা দে, ৰাস্তাটো পাৰ হ'লে ভাল হ'ব অলপ। গাড়ী কম আছে, এতিয়া পাৰ হ'ব লাগিব। ৰ'বা আমাৰ পাটনা মিলা এইটো মোটামুটি 11জন গ্ৰুপ আমাৰ। অঁ চব মাৰ্কেটত আহিছিলোঁ, আমি কাপোৰ কিনিব আহিছিলোঁ, এই যাক কাপোৰ পুৰা কাপোৰ কিনিলোঁ। আৰু তাৰপৰা হাতত আছে। 4জনমান হয় এইগিলা আৰু আছে, ভাগলৈ গৈছে একদম সস্তান্তে সস্তান্তে। পুৰা কোনে কোনে ঘূৰি আহিছোঁ। অঁ চাওক একদম এইটো লাইটৰ পোহৰ, এইটো কাপোৰ ল'লোঁ। এই আপোনাৰ হাততো কাপোৰ আছে, কাপোৰ ল'লোঁ যে অলপ। অঁ ভাবিলোঁ আৰু এটা খোজকাঢ়ি খোজকাঢ়ি যাই ব্লগে বনাই দিওঁ, আপোনালোকক দেখাওঁ। মানুহ বহুত এইগিলা ভুৱা বাতৰি দি আছে ন। চাওক পুৰা খোজকাঢ়ি যাই আছোঁ একদম তামিলনাডুখন আমি। তো গাইজ চাব পাৰে এইগিলা তৰমুজ। এতিয়া বৰ্তমান কঁঠালে চাবা না তুমি তৰমুজে চাবা, চাই থাকক তৰমুজ। ফল ফক্কৰ তাৰমানে ফল ফক্কৰ বহুত পায়। এই কঁঠাল আমাৰ অসমতো এইগিলা হোৱাই নাই চাগে। আৰু ইয়াতে চাবা কি হৈ গ'ল, কাষতে আছে আমাৰ বুলডোজাৰ। আমাৰ এই বিখ্যাত কাষতে আছে বুলডোজাৰ। আমাৰ মামাৰ হেৰিগিলা ষাঠি। তো গাড়ী চাব পাৰে, আমি যাই আছোঁ, বহুতখিনি আহিলোঁ বা যাই আছোঁ আৰু যাই থাকিম। অলপমান যাম আজি, আপোনালোকক দেখুৱাম মানে। আৰু ইয়াতে জানাতো কি চলি আছে, কেনেহেন কথা কৈ আছে। তো আমি ৰাস্তা ঘূৰি আছোঁ, মানে গৈছিলোঁ আমি পূৰ্বে, কিন্তু ভাবিলোঁ যে ব্লগ এটাই বনাই দিওঁ, এনে সৰু সুৰাকৈ মিছাওঁ। তো বনাই দিলোঁ, গাড়ীত নাহি কিনে আমি খোজকাঢ়ি আহিছোঁ দেখাম বুলি আপোনালোকক দেখাওঁ অলপ মানে। তো এইটো হ'ল তামিলনাডুৰ ৰাস্তা, চিবিয়াগাছি বুলি কয় এইখিনি জেগা। এচাভাৰ কলেজ। তো চাব পাৰে এইগিলা লম্বা লম্বা বাছ। এইটো হ'ল এটা কলেজ, আৰু এইটো ডাঙৰ কলেজ, এচাভাৰ কলেজ বুলি কয়। তো ৰাতি দেখা নাপায় আপোনালোকে, কিন্তু ঠাইখিনি ভাল লাগে আৰু দিনত বহুত ছোৱালী থাকে। অঁ ছোৱালী মানে ছোৱালীকে কলেজ এখন 4টামান বজাত আহিলি মানে ইমান ছোৱালী মানে কি ক'ম, ক'ব নালাগে। এইটো বাছ ৰখা এইখিনি ঠাইতে ছোৱালী ৰখি থাকে। আমাৰ হেৰি খুৰাই ঝাৰু দোকান দিছি, চাব পাৰে। তো এই কলেজখনৰ গেট হয়। আগত তামিল কিয় হৈছে কিবা হয়তো আমাক মাতিলে। এইগিলা আমাৰ তামিল মানুহ, চব তামিলেৰে। ইয়াতে আমি ৰাস্তা খোজকাঢ়ি আছোঁ না। তো চাব পাৰে এখানে কলেজ। এইটোতে কিবা এটা বিক্ৰী কৰি আছে দেখা যায়। পচলা, আমি যে কলৰ পচলা খাওঁ, তাৰে পচলা ইয়াতে কেনেকৈ বা খাই ক'ব নোৱাৰোঁ। এইগিলা সৰু সুৰা দোকান, এইগিলা বাছ। আমি ৰাস্তা ঘূৰি আছোঁ, যাই আছোঁ, বহুতখিনি আহিলোঁ আৰু বহুতখিনি যাম। চাব পাৰে আপোনালোকে, এটা আঙুৰ বিক্ৰী কৰি আছে। এইগিলা আঙুৰ কঁঠাল চব মানে। এটা তিনিআলি পালোঁ গাইছ। মজা বাছ, খাওঁ লাগে, কিন্তু আৰু সেই নাখাওঁ, বহুত গৰমতে মানে খালি আৰু প্ৰেছাৰ উঠি যাব। প্ৰেছাৰ নাই অৱশ্যে, কিন্তু প্ৰেছাৰ উঠি যাব। কটা দোকান চাব পাৰে, যাই আছোঁ, যাই থাকিম, কেইখিনিমান যাব পাৰোঁ, চাই থাকোঁ।
ধুনীয়া মন্দিৰ সৰু সুৰা এটা ৰাস্তাৰ কাৰণতো মন্দিৰ থাকে তাৰমানে গাইজ যদি আপোনালোকে শুনি আছে যে ইয়াতে অসমৰ মানুহ মাৰি আছে বা বিহাৰৰ মানুহ তেতিয়াহ'লে আমি এনেকৈ ৰাস্তাটো LIC অফিচ এইটো চাওক আৰু আমি এই চাওক আৰু অসমৰ ছোৱালী খোজকাঢ়ি আহি আছে আপোনালোকক দেখাইছোঁ লাইটৰ পোহৰৰ কাৰণে দেখা নাযায় দেখাইছোঁ এইগিলা চাওক গোটেই অসমৰে এইগিলা অসমৰ ল'ৰা হয় তেতিয়াহ'লে ৰাতি খোজকাঢ়ি যাই আছে চাওক চাব এক্সাৰচাইজ কৰিছে আৰু হয় 8:30 এইগিলা সিমান এটা মানে হেৰি নাই আৰু অলপ জোৰে কোৱা ছাৰ তাৰমানে অসমৰ ছোৱালী দেখা পালে আপোনালোকে চাই থাকক আমি বাজেট খোজকাঢ়ি আছোঁ মানে আমি মিঠা পান খালোঁ মিঠা পান মানে মিঠা পান খালোঁ না মিঠা জৰ্দা নাখাওঁ নাখাওঁ মানে হঠাৎ আৰু জৰ্দা খাব নোৱাৰোঁ মিঠা কথা ক'লে জৰ্দাটো আমি খাবই নোৱাৰোঁ মিঠাটো আৰু তাৰ মাজে মাজে অলপ মন ফূৰ্তি কৰিলোঁ পাই এটাই দোকান শিৱাকাশীখানত মিঠা পানৰ তাতে বুঢ়াৰ যি লেভেল ক'ব লগা নাই বহুত লেভেল চাওক সেইগিলা কোম্পানী হয় একদম জংঘলৰ দেখি দিয়ে অলপ জংঘলৰ চাওক এইটো গৰু চাওক গৰু ক'লা গৰু হয় ৰাস্তা গৰু ৰাতি খায় আমাৰ অসমত গৰু দিনত খায় ইয়াতে ৰাতি খায় ইয়াতে উল্টা চিষ্টেম দিন ৰাতি এটা ইয়াতে লাইট চাওক না হাজাৰ মানুহ আহি থাকোঁ যাই থাকোঁ নো টেনশ্যন দমকল সেইটো এটা মানে মন্দিৰে ক'ব গ'লে সৰু সুৰা এইটো চাওক নানু সৰু ইমৰান কা আৰু লাষ্টত আৰু তিনিটা আহি আছে চ' চাই থাকক এটা কোম্পানী আমি মাল নিব আহোঁ এইটো কোম্পানীৰ পৰা মাল নিব আহোঁ কি কোম্পানী পাৰ্টনাৰ হেৰি কি কয় এইটো পেপাৰৰ তাৰমানে পেইণ্টিঙৰ পেপাৰ কিন্তু মই অহা নাই মোৰ পাৰ্টনাৰে মাল নিব আহে গাড়ীত চাওক ৰাতি হয় কিন্তু পূৰা আহি বেংকে পালোঁ এইটো বেংক SBI এতিয়া অলপ ঘৰত পইচা দিলোঁ দি কিনে আৰু খোজকাঢ়ি আপোনালোকক দেখাম বহুত ৰাস্তা খোজকাঢ়ি আহিলোঁ কিন্তু চাওক মানুহ নাই এটাও মানুহ নাই চাওক চাওক একদম এতিয়া অলপ যাওঁ আগলৈকে পইচা অলপ দিওঁ তো গাইজ পইচা পঠাই আহিলোঁ চাওক এইগিলা ডাঙৰ কোম্পানী বহুত ডাঙৰ হয় কোম্পানীটো বহুত ডাঙৰ কোম্পানী ভিতৰতো বিশাল ডাঙৰ বিশাল ডাঙৰ বিশালতে কি বিশাল আমাৰ হেৰিটি আছে বিছানাপাটনা তো গাইজ চাই থাকক আমি যাই আছোঁ যাই বহুত আহিলোঁ বহুত গেলোঁ তো যাই আছোঁ একটা ৰুম পাওক লাগি আপোনালোকক দেখি থাকিম তো চাই থাকক তো গাইজ এনে অসমৰে হয় ঘূৰি আছে পূৰা চাওঁ চবে ঘূৰি আছে ইয়াতে একো নাই গাইজ আপোনালোকে মানে আপোনালোকৰতো ভয় খাই আছে আমাৰ ঘৰৰ মানুহগিলাও ভয় খাই আছে বাপৰে ফোনৰ ওপৰতে ফোন আহি যা যে পাব যেনকে নহওক দৰকাৰ হ'লে ঘৰৰ পৰা পইচা পঠাই দিম তথাপি তো গাইজ আপোনালোকে চাওক বেছি ভয় খাই লাভ নাই তো একো নাই জিন্দগীটো ভাল বেয়া ইয়াতে একো নাই বিশেষকৈ কি বিন্দাছ খাই আছোঁ কাম কৰি আছোঁ নো টেনশ্যন মানে সুখত আছোঁ টেনশ্যন আছে কামৰ প্ৰতি টেনশ্যন নাই আৰু মানে কাম কৰি আছোঁ খাই আছোঁ টেনশ্যনটো বাহিৰা টেনশ্যন হৈ আছে তো এটা কোনামতকৈ আমাৰ ৰুমতে এইবাৰ যাব লাগিব ষ্টেচন কি কৰিব যাবা ষ্টেচনত টিকেট কাটিব লাগে যে পাৰ্টনাৰ এটা যাব দে আহি সোধা ৰ'ব তো গাইজ আহি বহুত ভাগাত ধৰিল তো আন্ধে পানী কিনি পেলাই পানী খাই আছে আমাৰ ছাৰে পানী খাই আছে নাই তো পানী খাই আছে খালোঁৱে তো আৰু যাই থাকিম দেখি থাকিম সেইটো আৰু সৰু সুৰাটো আৰু আমি আৰু দুখীয়া মানুহ সেয়ে আৰু গাইজ আমাৰ অসমত বজাৰত চব্জি পায় ইয়াতে মানে ৰাস্তাৰ কাণতো চব্জি পায় চাওক গাইজ চব্জি ৰাস্তাৰ কাণতো চব্জি মানে এনে আগেদি দাউৰি থাকে লগতে বনাব মানে ভালকে তো গাইজ যাই আছোঁ আৰু যাই আছোঁ মানে ৰুম পোৱা নাই দেৰি আছে গাইজ এই আন্ধে মুন্ধে যাই আছোঁ চাব পাৰে গাইজ এতিয়াতো 9টা বাজিলে ক'বা গেলি বহুত দূৰত আছে আৰু বহুত দূৰ আছে আৰু মোটামুটি 1 ঘণ্টা যাব লাগিব আৰু কি যাই থাকিম দেখাই থাকিম তো গাইজ ভাবিছিলোঁ ষ্টেচনত যাম বুলি কিন্তু যোৱা নহ'ল এইটো ষ্টেচন কিন্তু তাকে লাগি যোৱা নহ'ল চাব পাৰে এইটো কিন্তু যোৱা নহ'ল মানে
পাৰ্টনাৰ গুচি গেল ট্ৰেইন আহি যাব এতিয়া টিকেট কাটছি বোলে মাতছিল টিকেট কাটবাক লাগি টিকেট কাটছি সেইকাৰণে আৰু গুচি যাই আছোঁ ৰুমত তো গাইছ আহি আছোঁ মানে আৰু বহুত আছে গাইছ তো যাই থাকিম আপোনালোকক দেখাই আছোঁ ৰাতিৰ দৃশ্য মানে তামিলনাডুৰ ৰাতিৰ দৃশ্য বৰ্তমান আমি ৰাতি ইয়াতে খোজকাঢ়ি আছোঁ তোমাৰে সেই নানাহাতে গাড়ী চলাই যাই আছে গাড়ী মানে চাইকেল লৈ আছোঁ ঘূৰা কাষত চাইকেল চলাই আছে এক্সাৰচাইজ ৰখিলে ভাল চাইকেল চলাটো ভাল দেই আমিও চাইকেল চলাওঁ চাইকেল চলাব লাগে এইগিলা তামিলনাডুৰ ৰাতিৰ দৃশ্য এই গাড়ী মটৰ বহুত ইয়াতে তামিলনাডুত জনসংখ্যা বহুত মানে মানুহ গাইছ আহি ৰুম পোৱা নাই পাম আৰু সেয়ে মানে কি আন্ধাৰ কি চাবা লাইটো চাবা আন্ধাৰো চাবা মানে চব আৰু আন্ধাৰে চাবা না লাইটে চাবা এই তাতে পাহাৰ আছে পাহাৰৰ গৰুৰ ঘৰ এইগিলা আৰু তাৰে এটা ব্লগছ হৈ যাব হা পাহাৰৰ ব্লগছ এটা হৈ যাব তাকেতো আপোনালোকৰ পাহাৰৰ ব্লগছ এটা দেখাম দিয়া পাহাৰখন কেনেকুৱাতে দেখাত মানে পাহাৰখন মাটিৰ কিন্তু কাষত যাই চাবা শিলৰ তো দেখাম এটা ব্লগছ ভাল লাগে কাষৰ পৰা গেলে আৰু সেই গান এটা আছে না আমাৰ জুবিন দাৰ ধুনীয়া গান তো গানে হিচাপে মিলছি আৰু তো দেখাম দিয়া পিছক লাগি তো গাইছ আহি ৰুম পালোৱে বহুত ঘূৰি আহিলোঁ প্ৰায় 10টাই বাজিল ক'ব গ'লে 2-3 ঘণ্টা ঘূৰিলোঁ ৰাস্তাই আপোনালোকক দেখিলোঁ মানে এই পৰিস্থিতিটো আৰু মানুহে কোৱা মতে যেনেহেন কয় সেনেহেন নহয় তো চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কিবা ক'বা ছাৰ তাৰমানে আমি বহুত আহিছোঁ বহুত টাইমলৈ দেখা পাইছোঁ কিন্তু আমাক একো কোৱা নাই মানে যিমান কৈছিল মানুহ সিমান নহয় আৰু নহয় দেই ইমান টেনশ্যন কৰিব লগা নাই একো হোৱা নাই ইয়াতে বিশেষকৈ হৈছিল যিও মানে অলপ সৰু সুৰা কাজিয়া হৈছিল সেইটো মানে গুচি গৈছে এইটো কিনা সেয়ে